So নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে বিজেডি টেক সো আজি আমি এই ভিডিওটোৰ আলোচনা কৰিম যে মোবাইল চাৰ্জাৰ সমূহত কিছুমান সিম্বল থাকে আৰু এই সিম্বলবোৰে আচলতে মিনিং কি আৰু এই সিম্বলবোৰে কি বুজায় বলক ভিডিওটো স্টাৰ্ট কৰো সব ফাৰ্স্ট সিম্বলটো আহিলে এটা স্কোয়াৰ সিম্বল আৰু এই স্কোয়াৰ সিম্বলটো মিনিং এইটো যে ই এটা ডাবল ইনসুলেটৰ খুচায় অৰ্থাৎ যদি আপোনাৰ যোনডাল তার আছে কেবুল আছে সেই কেবুলডাল চাৰ্জাৰৰ কেবুলডাল যদি কেনেবাকৈ লৰি যায় বা ছিগি যায় তেন্তে যাতে সেই ছিগি যোৱা কেবুলডাল চাৰ্জাৰ কেছটো টাচ কৰিব নোৱাৰে তাৰ বাবে ডাবল ইনসুলেটেড কৰা থাকে যাৰ ফলত আপুনি ইলেক্ট্ৰিক শ্বক খাব নোৱাৰে সো এইটো এটা আমাৰ সেফটি ফিচাৰ হয় সো নেক্সট সিম্বলটো আহিলে এটা হোম সিম্বল আৰু এই হোম সিম্বলটোৰ মিনিং এইটো যে আপুনি এই চাৰ্জাৰডাল কেৱল ঘৰৰ ভিতৰতে ইউজ কৰিব পাৰিব আৰু ঘৰৰ বাহিৰত এইটো ইউজ কৰিব নোৱাৰিব ঘৰৰ বাহিৰত মানে কি আপোনাৰ ঘৰত যেটো কাৰেন্ট আহি আছে সেইটো 230 ভোল্ট হ'ব পাৰে সো সেই ভোল্টটোতে আপুনি এই চাৰ্জাৰডাল ব্যৱহাৰ কৰিব পাৰিব যদি ইয়াৰ ওপৰত যদি হাই ভোল্টেজত এই চাৰ্জাৰডাল ব্যৱহাৰ কৰে তেনেহলে এই চাৰ্জাৰডাল বেয়া হোৱাৰ চান্স থাকে বা ব্লাষ্ট হোৱাৰ চান্স থাকে আৰু এই চাৰ্জাৰডাল আপুনি ডাইৰেক্ট সানলাইটতো ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ কিবা কাৰণত চাৰ্জাৰডাল বেয়া হ'ব পাৰে সো হোম সিম্বলৰ অৰ্থ এইটোৱে আৰু নেক্সট থাৰ্ড সিম্বলটো আহিলে এটা ডাষ্টবিন সিম্বল ক্ৰস সো এই ডাষ্টবিন সিম্বল ক্ৰসটো মিনিং হৈছে যে যেতিয়া আপোনাৰ চাৰ্জাৰডাল বেয়া হৈ যায় তেতিয়া আপুনি সেই চাৰ্জাৰডাল ডাষ্টবিনত পেলাই দিয়াৰ পৰিৱৰ্তে আপোনালোকে কি কৰিব লাগে যিমান পাৰে মানে কোম্পানীক সেই চাৰ্জাৰডাল উভতাই দিব লাগে যাতে কোম্পানী সেই চাৰ্জাৰডাল পুনৰ ৰিপেয়াৰিং কৰি আকৌ ভাল কৰিব পাৰে সো আপোনালোকে যিমান পাৰে কোম্পানীক উভতাই দিয়াৰ চেষ্টা কৰিব নোৱাৰিলে নাই আৰু নেক্সট সিম্বলটো আহিলে যে এটা ভি সিম্বল আৰু ইয়াক সাধাৰণতে আমাৰ ৰোমান সংখ্যাতে 5 বুলি ধৰা হয় আৰু এই সিম্বলটোৰ মিনিং হৈছে যে ই এটা পাৱাৰ সাপ্লাই এফিচিয়েন্সি বুজায় এটা মান বুজায় মানে আৰু এই মানটো সাধাৰণতে বেলেগ বেলেগ কান্ট্ৰিত বেলেগ বেলেগ হ'ব পাৰে সো এইটো এটা পাৱাৰ সাপ্লাই এফিচিয়েন্সি বুজায় তাৰ নেক্সট লাষ্ট সিম্বলটো হৈছে যে এটা আইএস বা আইএস সিম্বল আৰু এই সিম্বলটো আপোনালোকৰ যদি চাৰ্জাৰত থাকে তেনেহলে বুজিব যে এই আপোনাৰ চাৰ্জাৰডাল সম্পূৰ্ণৰূপে সেফটি হয় আৰু ইয়াত সম্পূৰ্ণ সেফটি গোটেই ফিচাৰসমূহ আছে সো ইয়াৰ পৰা এইটো বুজিব পাৰি যে আপোনাৰ চাৰ্জাৰডাল অৰিজিনেল ইয়াত কোনো ধৰণৰ ডুপ্লিকেট নাই সো এইখিনি আছিল ভিডিঅ'টো ক'বলগীয়া সো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব and যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ চাইছে ভিডিঅ'সমূহ তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ